মৃত্যু এক চিৰন্তন সত্য, তথাপিও আমি সেই অকল্পনীয় অসহনীয় কথাষাৰ মানি জীৱন যুদ্ধত আগুৱাই যাবই লাগিব। আমাৰ দেউতাই আমাক এৰি থৈ যোৱা 25 বছৰ আজি সম্পূৰ্ণ হৈছে। সেই উপলক্ষে তেখেতক শ্ৰদ্ধা জনাই এষাৰ নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। নিমন্ত্ৰণ কৰি অনা ভকতবৃন্দক ডাঙৰ ভতিজা দীপজ্যোতিয়ে এয়া ভৰি ধুৱাই এজন এজনকৈ আনি এয়া কথত বহুৱাইছেহি। এয়া নাম আৰম্ভ হৈছে। শুনোচোন আহক নাম। নামৰ অন্তত এয়া প্ৰসাদ বিতৰণ কৰা হৈছে আৰু ৰাইজসকলে প্ৰসাদ বিতৰণ কৰি থাকোঁতে নিমন্ত্ৰণ কৰি ৰখা শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু মাধৱদেৱ মহন্তদেৱ প্ৰভু আহি পাইছেহি। তেখেতক গায়ন বায়নেৰে সপৰিয়ালে এয়া আদৰি অনা হৈছে। এই প্ৰথমে দাদাই আদৰিছে। দাদাই আদৰাৰ পিছতে ডাঙৰ বৌ আগবাঢ়িছে। তাৰ পিছতে আগবাঢ়িছে সৰু বৌ আৰু দাদা। তেখেতে সৰু বৌ এখন গামোচা দি তেখেতক সন্মান জনাই আগবঢ়াই লৈ আহিছে। ৰাইজ য'ত বহি আছে তাতে নিৰ্দিষ্ট ঠাইত তেখেতক বহুওৱা হৈছে আৰু সপৰিয়ালে ৰাইজৰ আগত আঁঠু লৈ ৰাইজক সেৱা জনাই এটা অনুৰোধ কৰা হৈছে যে মাৰ নামমালা দিহা নামৰ পুথিখন উন্মোচন কৰোঁতে যাতে সকলোৱে সহযোগ কৰে আৰু অন্নমুঠি নোলোৱাকৈ যেন কোনো গুচি নাযায়, সেইকাৰণে ভনীজয়ে পৰিয়ালৰ হৈ তেওঁ ৰাইজৰ আগত আগবাঢ়িছে কিছু বক্তব্য। আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ। আমি এই অনুষ্ঠানটো তেখেতৰ হাতেৰে আমি পুথিখন উন্মোচন কৰিব বিচাৰোঁ। তেখেতক আমি আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াব আমাৰ মাজত আছে ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত ৰামসাগৰ নাথ ডাঙৰীয়া। আমাৰ মাজত আছে যতীন্দ্ৰনাথ শইকীয়া ডাঙৰীয়া। আমাৰ মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি মোৰ অতি শ্ৰদ্ধাৰ দিবাকৰ শইকীয়া ডাঙৰীয়া। আটাইকেইজনকে এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াবৰ বাবে মই অনুৰোধ জনাইছোঁ। তেখেতসকলক ইয়ালৈ উঠি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আহক ছাৰ। ভনীজোৱাই ৰাজেন বাই অনুৰোধ কৰাৰ লগে লগে নিমন্ত্ৰণ কৰা অতিথিসকল আহি এয়া দিহানাম নামমালা পুথিখন উন্মোচন কৰিবলৈ লৈছে। বন্তি প্ৰজ্বলন কৰিছে শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্ত প্ৰভুদেৱে। লগত সহযোগ কৰিছে আন্তৰ্জাতিকভাৱে পৰিচিত শ্ৰী শ্ৰী নতুন চামগুৰি সত্ৰৰ সমীপৱৰ্তী পতিয়ৰী গাঁৱৰ দিহা শৰ্মাত আৰু কীৰ্তি শিক্ষক শ্ৰী যতীন্দ্ৰনাথ শইকীয়াদেৱে। বন্তি প্ৰজ্বলনৰ সময়ত উপস্থিত থকা আইসকলে উৰুলি আৰু সৰু ভতিজাই শংখ বজাই ইমান সুন্দৰকৈ তুলিলে অনুষ্ঠানটি। মালা পুথিখন উন্মোচনৰ পিছতে ৰঙাচাহী কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল বৰ্তমান মাজুলী সাহিত্য সভাৰ সভাপতি ৰামসাগৰ দেৱৰ আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। জয় জয়তে আমি জগতৰ গুৰু কমল লোচন দৈৱকী নন্দন শ্ৰীকৃষ্ণৰ প্ৰতি আমি প্ৰণিপাত জনাইছোঁ। তাৰ পিছতেই আজি যি অনদা শইকীয়াৰ দিহানামৰ যিখনি পুথি উন্মোচন কৰিলে সত্ৰাধিকাৰ প্ৰভুৱে, সেই প্ৰভুৰ প্ৰতি আমি সেৱা জনাইছোঁ। শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্ত প্ৰভুৰ ভাষণ দিও আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, মা যাতে থকা দিনকেইটা এনেদৰে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে। একো কাম হ'ব নোৱাৰে, শুদ্ধ জ্ঞান বিলোৱা তেখেত এগৰাকী গৃহিণীও, কাৰণ তেখেতৰ
4টি সন্তান, ল'ৰা 2টি আৰু ছোৱালী 2গৰাকী। প্ৰত্যেকেই নিজস্ব কৰ্মক্ষেত্ৰত বৰ্তি আছে। আৰু যেনে তেখেতৰ পুত্ৰ এগৰাকীও শিক্ষক বুলি জানিব পাৰিলোঁ, আৰু লগতে এগৰাকী ব্যৱসায় ক্ষেত্ৰত, আৰু তেখেত ফুলৰ গছ আদি কৰি মই আজি নিজে পৰিৱেশন কৰিলোঁ, দৰ্শন কৰিলোঁ। তুনি নদীৰ কামো তেওঁ কৰিছে। তাৰপিছত আমাৰ ইয়াত শ্ৰদ্ধাৰ জিতেন দোলাকাষৰীয়াদেৱ, যি পঞ্চৰত্ন ক্ষেত্ৰকে আদি কৰি পঞ্চপ্ৰদীপ তথা মাজুলীৰ কাৰণে বহু কাম কৰিছে। অলপ দিনৰ আগতে আউনীআটী সত্ৰ শাখা সত্ৰ উত্তৰ গুৱাহাটী, তালৈ যাওঁতে এজন ব্যক্তিয়ে পটককৈ সুধিলে যে আপুনি জিতেন দোলাকাষৰীয়া নেকি? মই তেওঁক পিতৌ বুলি মাতো, মানে দেউতা বুলি গণ্য কৰোঁ। মায়ে অকণমান লিখি ৰাখিছিলে, গতিকে ভনীজয়ে তেওঁক ক'লে যে আপুনি অকণমান কওক। মই তেখেতকে সুধিছোঁ, যদি আপুনি অতি ক'বলৈ বিচাৰিছে এফাকি এফাকি, তেখেতৰ মুখে দুফাকি এফাকি কথা নুশুনিলে কথাটো আধৰুৱা হৈ ৰ'ব। ৰাইজে কৈছে যে হ'ব পবিত্ৰ ভৈলয় শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু। এখেত হৈছে উপেন বৰা ছাৰ, আমাক পঢ়াইছিলে, মেথছৰ টিচাৰ আছিলে মেঘৰ হাই ছেকেণ্ডেৰী, আৰু মাৰ প্ৰিয় ছাত্ৰ। তেখেতে মাৰ ইয়াত সমবেত হোৱা আমাৰ অননাবাই আমাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়ুৱাইছিলে। এই নীল চৌধুৰী কিতাপখনত আছে যে নতুন উদ্ভাৱনা বা আৱিষ্কাৰৰ নাম যৌৱন। বাইদেৱে এই বয়সত যিটো মানে সৃষ্টি কৰিছে তেখেত যৌৱন প্ৰাপ্ত।